হেল্ল' ফ্ৰেণ্ডছ, মই ৰূপচনা বেগম মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই আপোনালোকক নতুন চেণ্টাৰটো আপোনালোকক দেখাব লৈছোঁ আৰু ইয়াৰ চাৰিওফালে থকা পৰিৱেশটো মই দেখাই দিছোঁ আৰু এইটো কেন্দ্ৰটো আৰু ইয়াত এডোখৰ জেগাতে আমি কি কয় এই ফুল চুল কিবা কিবি লগাব লাগিব। এতিয়া নাই বৰ্তমান তাত কিবা কিবি কৰিব লাগিব। তুলসী গছ বহুত আছে, হ'লেও দুই এজোপা ফুল আছে আৰু কেন্দ্ৰটো আৰু এগৰাকী সহায়িকাই 2 বছৰ অকলে চেণ্টাৰটো চলাই আছে পৰিচালনা কৰিছে। তেওঁতো বহুত কষ্ট কৰিছে, হ'লেও এতিয়া অলপ আৰু ভাল কৰি ল'ব লাগিব। আৰু এইটো কেন্দ্ৰটোৰ ভিতৰত এতিয়া দুটা ল'ৰা ছোৱালী আহি পাইছেহি আৰু ইয়াত ধুনীয়াকৈ কেন্দ্ৰটোৰ ৱালবিলাকত ভালদৰে চাৰ্ট টাৰ্ট লগাই ধুনীয়া কৰিব লাগিব আৰু এটা কেন্দ্ৰ কৰি তুলিব লাগিব ভালকৈ। আজি 19 তাৰিখ ECC ডে পতা হয়, প্ৰাক শৈশৱকালীন শিশুৰ যতন আৰু কাতি বিহু উপলক্ষে তুলসীৰ তলত চাকি দিয়া হয়। আৰু আজি যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আকৌ লগ হ'ম। তেতিয়ালৈ বাই।